ধুবুৰী জিলাৰ অন্তৰ্গত গৌৰীপুৰ বালাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চন্দ্ৰযান ৩ অৱতৰণৰ সফলৰ আশাত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মৌন প্ৰাৰ্থনা। গৌৰীপুৰ বালাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নেতৃত্বত সকলো শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে চন্দ্ৰযান ৩ অৱতৰণ সফলতাৰ বাবে স্কুল প্ৰাংগণত উপস্থিত হৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে। Are your hosts for the evening and shall accompany you on the journey of the landing event from power distance start to touchdown. Today we shall be witnessing the final phase of the critical and most technologically challenging mission operation. গৌৰীপুৰৰ বালাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নেতৃত্বত সকলো শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে চন্দ্ৰযান ৩ অৱতৰণ সফলৰ বাবে অপেক্ষা কৰা দেখা যায়। প্ৰধান শিক্ষকে বিদ্যালয়খনত লাইভ টেলিকাষ্টৰ ব্যৱস্থা কৰে। সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে চন্দ্ৰযান ৩ অৱতৰণ সফল কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়। আজি যে বৈজ্ঞানিকে যে আজি চন্দ্ৰ অৱতৰণ কৰি আছে এই বিষয়ে আপোনাৰ মন্তব্য কি? নমস্কাৰ, মোৰ নাম গৌৰ কৃষ্ণ পাল, বালাজান হায়াৰ ছেকেণ্ডেৰী স্কুলৰ একাডেমিক ইনচাৰ্জ। আজি আপোনালোক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ এই প্ৰগ্ৰাম এইটো আমাৰ গভৰ্ণমেণ্টৰ পৰা নটিফিকেশ্যন জাৰি কৰিছিল। এই প্ৰগ্ৰামটো আজি আমি স্কুল খোলা ৰাখিব লাগিব আৰু 6টালৈকে আমাৰ এই প্ৰগ্ৰামখন 6:04 বজাত লেণ্ডিং কৰিব। আমাৰ যিটো চন্দ্ৰযান ৩ যিটো প্ৰগ্ৰাম মানে আমাৰ স্পেচ মানে কি হ'ল লেণ্ডিঙৰ টাইমটো দিছে আমাৰ। এইখিনিতে মই খুব আনন্দ আৰু উৎফুল্লিত অনুভৱ কৰিছোঁ আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকল ইমান সময় ধৰি আছে আমাৰ লগত কোঅপাৰেট কৰিছে, সিহঁতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ সহযোগী বালাজান হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিমান মোৰ শিক্ষক শিক্ষয়িত্ৰী ইয়াত উপস্থিত আছে সিহঁতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল আমাৰ এই চন্দ্ৰযান ৩ ইয়াৰ আগতেও আমাৰ ভাৰতবৰ্ষৰ পৰা আমি প্ৰথম যিটো লঞ্চ কৰিছিলোঁ এইটো 2008ত আমি লঞ্চ কৰিছিলোঁ। এইটো আছিল চন্দ্ৰযান 1। ডেট ইজ এ ছাকচেছফুল মিছন। এইটো আমাৰ লগত ছাকচেছফুল মিছন আছিল আৰু সেইটো মিছনৰ লগতে আমি জানিব পাৰোঁ যে ইণ্ডিয়া বিকামছ দ্য ৱৰ্ল্ড 6th অৰ্গেনাইজেশ্যন চেণ্ডিং এ স্পেচ ক্ৰাফ্ট টু এ মুন। ভাৰতবৰ্ষে কি হৈছিল আমাৰ ৱৰ্ল্ডৰ 6 নম্বৰ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল, সেইটোৰ ছাকচেছৰ লগতে। কিন্তু তাৰপিছত আমি চন্দ্ৰযান 2 এটা আমি লঞ্চ কৰিছিলোঁ, যিটো 2019ত লঞ্চ কৰিছিলোঁ, কিন্তু এইটো আমি ছাকচেছ হ'ব পৰা নাই। কিন্তু আজি কি হ'ল 14 জুলাই 2023 আমাৰ এই চন্দ্ৰযান 3 লঞ্চ কৰা হৈছে। আৰু আজি আমি ভগৱানৰ আশীৰ্বাদত আৰু সকলোৰে এইটো আশাত আৰু সকলোৰে কামনাত আমি লেণ্ডিং কৰিবলৈ সক্ষম হওঁ। জাষ্ট অলপ সময় বাকী আছে, 6:04 আমি লেণ্ডিং কৰিম আৰু ভগৱানৰ কামনা কৰোঁ যে আমি সুন্দৰভাৱে লেণ্ডিং কৰিব পাৰোঁ। আৰু ইয়াৰ লগতে আমি এটা ঐতিহাসিক ক্ষণ আমি অলপ পিছতে দেখিবলৈ পাম। আৰু বিশেষকৈ ইছৰোৰ বৈজ্ঞানিকসকলক আমি হাৰ্দিক শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আমিও নিজে গৌৰৱান্বিত, আমি এই ইছৰোৰ যে তাৰে যে সিহঁতৰে যে আমি এই ভাৰতবৰ্ষত বসবাস কৰা মানুহ, আমাৰ ইছৰোৰ চাইণ্টিষ্ট এজন আছে, তাৰ নাম আছে স্বয়ং দত্ত। তেওঁ আমাৰ অসমৰ ল'ৰা। গৌৰীপুৰৰ পৰা শ্বহীদুল হকৰ ৰিপৰ্ট, ডাইৰেক্ট নিউজ অসম।